নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। ময়ো ভালে আছোঁ নিশ্চয়। বন্ধুসকল, যেহেতু মোৰ আৰ জে সুৰজ এখন নতুন ইউটিউব চেনেল হয়, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, বিশেষ এটা দৃশ্য, বিশেষ এটা ঠাইৰ চিনাকি কৰিবৰ বাবে মই উপস্থিত হৈছোঁহি। আহকচোন তেন্তে আজিৰ মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বিশেষকৈ 1400 শতিকাৰ যি আৰিমত্ত ৰজা আছিলে, ৰজাৰ ৰাজত্ব আছিলে জোনাইৰ এখন ঠাইত। সেই ঠাইৰ যিখন ঠাইত ৰজা এখন মন্দিৰ নিৰ্মাণ কৰিছিলে, সেই মন্দিৰৰ কিছু ভগ্নাংশ ইয়াত মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আহকচোন আমি এই ভগ্নাংশৰ সমূহ কেনেধৰণৰ পৰিৱেশত বৰ্তমান আছে চাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, অনুমান কৰা হৈছে চুতীয়া ৰজা আৰিমত্ত এইখন যি ৰাজাখানা অঞ্চলত ৰাজত্ব কৰিছিল, আৰু সেই ৰাজাখানা অঞ্চলত ৰাজত্ব কৰাৰ সময়তে এনেধৰণৰ যি চুতীয়া ৰজাৰ বিভিন্ন ভাস্কৰ্যসমূহ ইয়াত দেখিবলৈ পোৱা যায়। বিভিন্ন শিল, ইটা ইত্যাদি ইয়াত দেখিবলৈ পোৱা যায়। এই মঙ্গলাগৌৰী মন্দিৰৰ আশে পাশে বিভিন্ন ঠাইত এনেধৰণৰ যি ইটাসমূহ তথা এনেধৰণৰ যি বৃহৎ বৃহৎ শিলসমূহ দেখিবলৈ পোৱা যায়, যি ৰজাদিনীয়া ভাস্কৰ্য। বিভিন্ন এই শিলসমূহত বিভিন্ন চিত্ৰ অংকন কৰা পৰিলক্ষিত হয়। বন্ধুসকল, বিশেষকৈ ইয়াত আপোনালোকে দেখিছে এনেধৰণৰ যি ইটা সদৃশ যি শিলৰ কিবা 1400 শতিকাৰ পৰা বৰ্তমানলৈকে আছে। এনেধৰণৰ ইটা যি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এনেধৰণৰ যি ইটা এতিয়াও এই যি ভূমি আছে ইয়াত ৰাজাখানা অঞ্চলত, জোনাই মহকুমাৰ ৰাজাখানা অঞ্চলত যি মঙ্গলাগৌৰী মন্দিৰৰ লগতে যি এনেধৰণৰ ইটা থকাৰ বাবে এইখন মন্দিৰ প্ৰায় আজিৰ পৰা 50 বছৰ পূৰ্বে ৰাইজে উদ্ধাৰ কৰি ইয়াত মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছে। প্ৰায় 800 বছৰীয়া পুৰণি এই শিলসমূহ যি ভাস্কৰ্যসমূহ আছে ইয়াত দেখিবলৈ পাব আপোনালোকে। বিশেষকৈ এইখন মন্দিৰৰ আশে পাশে যি ঠাইসমূহ আছে, আশে পাশে এনেধৰণৰ যি ডাঙৰ ডাঙৰ শিলসমূহ, প্ৰকাণ্ড আকাৰৰ শিলসমূহ, ইয়াত বিভিন্ন ধৰণৰ দেৱ দেৱীৰ চিত্ৰাংকন কৰা শিলসমূহ আপোনালোকে দেখিবলৈ পাব। লগতে ইয়াত আছে ইটাসমূহ। বিশেষকৈ ইয়াত যদি অলপমান মাটি আপোনালোকে খান্দে, তেতিয়াহ'লে এই ৰজাদিনীয়া যি ইটাসমূহ ইয়াত আপোনালোকে দেখিবলৈ পাব। ৰজাদিনীয়া ইটাসমূহ ইয়াত উপলব্ধ হৈ আছে বৰ্তমানো। 1400 শতিকাৰ যি আৰিমত্ত ৰজাৰ ৰাজত্ব কালৰ এনেধৰণৰ যি শিল ইটাৰে ভৰা এইখন যি মঙ্গলাগৌৰী মন্দিৰ বৰ্তমান পুনৰ নিৰ্মাণ কৰা 50 বছৰ অতিক্ৰম হৈছে। এফালে দাদা আছে, দাদাক লগ পালোঁ ইয়াত আহি। দাদা, যিহেতু এই মন্দিৰটো অতি পুৰণি, হয় হয়, আপোনালোকৰ এই মন্দিৰটো আপোনালোকে স্থাপন কৰা আজি 50 বছৰ পূৰ্ণ হৈ গ'ল। মন্দিৰটো কেতিয়াৰ আছিলে? মন্দিৰটো একজেক্ট কোনটো সময়ৰ মন্দিৰ হয় এইটো? আচলতে এইটো প্ৰবাদ মতে আমি যি পাইছোঁ বুৰঞ্জীৰ মতে, এই 1400 শতিকাত ৰজা আৰিমত্ত দিনতে প্ৰতিষ্ঠা বুলি আমি বিশেষ সূত্ৰে বিভিন্ন বুৰঞ্জী কিতাপতে পাইছোঁ। আৰু প্ৰায় আজি আপোনাৰ 600 বছৰ অতিক্ৰম হৈছে এই মন্দিৰটো। আৰু যিহেতুকে সেইটো উল্লেখ কৰিব লাগিব। লগতে ইয়াত দেখিবলৈ পোৱা গৈছে 600 বছৰ পুৰণি মন্দিৰত এতিয়াও যিসমূহ ইয়াত ৰজাৰ দিনৰ ইটাসমূহ আছে বা শিলসমূহ আছে, এতিয়াও সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে সুন্দৰ এটা অৱস্থাত আছে। একো ভগ্নাংশ আছে, কিন্তু সম্পূৰ্ণ চিনি পোৱা যায় যে এইটো ৰজাৰ দিনৰে হয় বুলি। আৰু কি কি বস্তু ইয়াত পোৱা যায়? ইয়াত আচলতে বিভিন্ন ধৰণৰ আপোনাৰ এটা সময়ত বহুত বস্তু আছিলে ইয়াত। আজি ইয়াত লুপ্তপ্ৰায় হৈছে কিছুমান বস্তু, কাৰণ ইয়াত সংৰক্ষণ কৰিব পৰা আমি নাই, মানে দুখৰ কথা। যিহেতু ইয়াত ইটা আছিলে এটা সময়ত, এই মধ্যযুগীয় ইটা যিটো কওঁ আপোনাৰ, ডাঙৰ চেপেটা ইটা, যিটো আজিকালি সচৰাচৰ দেখা নাযায়, সেই ইটাটো আছিলে। আৰু লগতে আপোনাৰ যিখিনি আপুনি এতিয়া মূৰ্তিৰ কথা ক'লে বা শিলৰ কথা ক'লে, এই শিলটো আপোনাৰ এটা বেলেগ শিল, বেলেগ ধৰণৰ এটা শিল, মানে এই পৌৰাণিক পুৰাতত্ত্ববিদৰ নেতৃত্বতে এইখিনি বনোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। আৰু তলত এতিয়াও হয়তো আপোনাৰ এই 50 চনৰ ভূমিকম্পত আমি আশা কৰিছোঁ ইয়াত ধ্বংসস্থান বহুত এই ভূমিকম্পত যা গৈছে। আৰু এতিয়াও যদি আপোনাৰ চৰকাৰে যদি ভাবে যে ইয়াত খনন কাৰ্য কৰিম বুলি যদি ভাবে, এতিয়াও এই মাটিৰ তলত এই 4-5 বিঘা যিখিনি মাটি আছে মন্দিৰৰ পৰিৱেশৰ ভিতৰত, যদি এতিয়াও খন্দা হয়, ইয়াত নিশ্চয় বহুত আপুৰুগীয়া বস্তু ওলাব বুলি আমি আশা কৰিব পাৰোঁ। হয় বন্ধুসকল, এনেধৰণৰ যি এটা পৰিৱেশৰ মাজত আছে, কিন্তু ৰজাৰ দিনীয়া এটা পৰিৱেশ হয়। আপোনালোকে আহক, ইয়াত চাবলৈ আহক। বিভিন্ন বস্তুসমূহ আছে, ৰজাৰ দিনৰ বিভিন্ন সামগ্ৰীসমূহ আছে, আপোনালোকে চাবলৈ আহক, চাই লওক। ইয়াত বিশেষকৈ ৰাজাখানা অঞ্চলৰ যি 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিচেই কাষতে আছে ৰেলৱে ট্ৰেকটো। আপোনালোকে পাৰ কৰাৰ লগে লগে এইখন ঠাইত আপোনালোকে পাবহি। আপোনালোকে ইয়াত আহক, চাই লওক।
আৰু যি ৰজাৰ দিনৰ যি আৰিমত্ত ৰজাৰ দিনৰ 14শ শতিকাৰ যি সামগ্ৰীসমূহ আছে বিভিন্ন সামগ্ৰীসমূহ আছে যেনে ধৰক ঘৰ বনোৱাত ব্যৱহাৰ কৰা শিল ইটা তথা মূৰ্তিসমূহ বিভিন্ন ৰজাৰ দিনৰ যি মূৰ্তিসমূহ সেইসমূহ আপোনালোকে চাবলৈ চেষ্টা কৰক বন্ধুসকল মোৰ আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিব লৈছোঁ ভিডিঅ'টো চাই কেনে পালে জনাবগে কমেণ্ট কৰি জনাবগে লগতে মোৰ এইখন যি আৰজে সুৰজ নতুন ইউটিউব চেনেল এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই আপোনালোকে নটিফিকেশ্যনৰ সুবিধা কৰি ল'ব লগতে বন্ধুসকল মোৰ এইখন ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই নমস্কাৰ